নমস্কাৰ বন্ধুসকল, ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি কোনো ষ্টকৰ বিষয়ে কথা নাপাতোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিগিনাৰসকলে কৰা 5টা এনেকুৱা ডাঙৰ ভুল, যি 5টা ভুল আপোনালোকে কৰিব নালাগে যদি আপোনালোকে বিগিনাৰ্ছ হয়। তো যদি আপোনালোকে বিগিনাৰ্ছ হয়, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক, আপোনালোকে এটা বহুত ডাঙৰ নলেজ পাব বুলি মই গেৰাণ্টি দি কৈছোঁ। তো আহক বন্ধুসকল, আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ, কিন্তু তাৰ আগত নিশ্চয় এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম। যদি ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোকে ফাৰ্ষ্ট টাইম আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকে। তো আহক বন্ধুসকল, আমি টপিকটোলৈ আগবাঢ়োঁ। তো বন্ধুসকল, বিগিনাৰ্ছসকলে কৰা প্ৰথম ভুলটো হ'ল, প্ৰথম মিষ্টেকটো হ'ল ইনভেষ্টিং উইথ এ ট্ৰেডাৰ মাইণ্ডছেট। হয় বন্ধুসকল, আপোনালোকে যেতিয়া ইনভেষ্ট কৰিব, বহুতে ভাবে যে, বহুত বিগিনাৰ্ছসকলে ভাবে যে আজি মই ষ্টক এটাত ইনভেষ্ট কৰিছোঁ, তো কালিয়ে বাঢ়ি যাব ষ্টকটো। তো এনেকুৱা নহয় কেতিয়াও। আপোনালোকে কিনাৰ পিছদিনা ষ্টকটো ডাউনো হ'ব পাৰে, তো আপো যাব পাৰে, সেইটো কোনো নাজানে। তো সেইটো কাৰণে আপুনি সদায় এটা ইনভেষ্টিঙৰ মাইণ্ডছেট লৈ পেলাই সদায় আহিব লাগে, যে লং টাৰ্ম ইনভেষ্টমেণ্ট, সদায় লং টাৰ্ম ইনভেষ্টমেণ্ট ছেফ ইনভেষ্টমেণ্ট বুলি কোৱা হয়। আৰু লং টাৰ্ম ইনভেষ্টমেণ্টতে আপোনাৰ বহুত এটা ডাঙৰ মানে প্ৰফিট অৰ্জন কৰাৰ কেপাচিটি থাকে। তো বন্ধুসকল, সেইকাৰণে মই সদায় আপোনালোকক কৈ থাকোঁ যে আপোনালোকে ট্ৰেডিং কেতিয়াও নকৰিব, আপোনালোকে সদায় ইনভেষ্টিঙৰ ফালে মন দিয়ক। ইনভেষ্টিঙৰ ফালে মন দিলে আপোনালোকৰ সদায় যিটো সপোন আছে, সপোনবোৰ বাস্তৱত পৰিণত হ'ব। তো প্ৰথম মিষ্টেকটো এইটো। আৰু ছেকেণ্ড মিষ্টেকটো আপোনালোকক কৈছোঁ যে চাওক, চেজিং ৰিটাৰ্ণছ। হয় বন্ধুসকল, আপোনালোকে চাব, যিকোনো ষ্টক এটা এনেকৈ ওপৰলৈকে গৈ আছে। তো এনেকৈ গৈ আছে, আপোনালোকে 3 দিন 4 দিন ধৰি আপোনালোকে চাই আছে যে ষ্টকটো ওপৰলৈকে গৈ আছে। তো তেতিয়া আপোনালোকে ষ্টকটো তেতিয়া বাই কৰি দিয়ে। তো বাই কৰি দিলে তেতিয়া কি হয়, তাৰপিছত ষ্টক, কাৰণ আপোনালোকে জানে যে এটা ষ্টক কেতিয়াও ওপৰলৈকে এনেকৈ যাই থাকিব নোৱাৰে। তো এইটো ষ্টক মাৰ্কেটৰ নিয়ম নহয়। তো ষ্টক এটা এনেকৈ ওপৰলৈকে যাব, তাৰপিছত আকৌ অলপমান কনচলিডেট কৰিব বা তললৈকে নামিব, তাৰপিছত আকৌ ওপৰলৈকে যাব। তো তেনেকৈ যায়। তো বন্ধুসকল, আমি কিনিব লাগে তো এইটো জেগাত আৰু বেচিব লাগে এইটো জেগাত। তো মেক্সিমাম আমাৰ বিগিনাৰ্ছসকলে কি কৰে যে এইটো জেগাত কিনি লয়, ফেয়াৰ অফ মিছিং আউট বুলি কয় এইটো, যে ষ্টকটো মোৰ হাতৰ পৰা ওলাই যাব নেকি, তো এনেকৈ ইমান বাঢ়ি গৈ আছে, তো তেতিয়া মই সেনেকৈ কিনি দিয়ে। তাৰপিছত যেতিয়া ডাউন হয় ইয়াত বেছি দিয়ে। তো তেতিয়া লছ বুক কৰে। তো লছত কেতিয়াও আপোনালোকে বেচিব নালাগে। তো অকণমান পেচেঞ্চ ৰাখিলে আপোনালোকে সদায় লাভতে আপোনালোকে ষ্টক মাৰ্কেটত থাকিব। তো কিন্তু ৰিটাৰ্ণ চেছ কৰিবলৈ কেতিয়াও নাযাব। ৰিটাৰ্ণ চেছ কৰিবলৈ গৈ পেলাই সদায় আপোনালোকে অলপমান প্ৰব্লেম হ'ব পাৰে আপোনালোকৰ। তো আমাৰ 3 নম্বৰ যিটো মিষ্টেক কৰে, সেইটো হ'ল আপোনালোকে চাব যে গেটিং ইম'চনেলি ইনভেষ্টেড ইন এ কোম্পানী। হয় বন্ধুসকল, আপোনালোকে হয়তো কিছুমান আছে, আপোনালোকে চাব যে আৰকম, যিটো আৰকম আপোনালোকৰ আছে অনিল আম্বানীৰ। তো সেই ষ্টকটো এতিয়া আপোনাৰ 600 টকাৰ পৰা আহি পেলাই এতিয়া 1 টকা 50 পইচাৰ আশে-পাশে এতিয়া ট্ৰেড কৰি আছে। তো বহুতে এতিয়া ইনভেষ্ট কৰি থাকে, কৈ পেলাই ভাবে যে এইটো ষ্টকত মানে আগলৈকে পটেঞ্চিয়েল আছে, ভাল হ'ব। তো বন্ধুসকল, এইটো একদম মিছা কথা। একদম কোম্পানী বৰবাদ হৈ গৈছে। তো এইটো কোম্পানী যদি আপোনালোকৰ কোনো ধৰণৰ ফিউচাৰ নাই, বৰ্তমান ফিউচাৰ, আপোনালোকে যে ইনভেষ্ট কৰে তেতিয়াহ'লে সদায় ফিউচাৰটো ভাল দেখা কোম্পানীতে ইনভেষ্ট কৰিব লাগে। তো বন্ধুসকল, তো এনেকৈ ইম'চনেলি বহুত মানুহে এতিয়া মানে ভাবে যে এইটো ষ্টকে এতিয়াও ইনকাম কৰি দিব আমাক। আৰু এনেকুৱা বহুত ষ্টক আছে, IIFL আছে, DSFL আছে। তো বহুত এনেকুৱা বহুত ষ্টক আছে। তো ষ্টক মাৰ্কেটতো যিয়ে মানে বহুত মানুহক বৰবাদ কৰি দিছে, কিন্তু এতিয়াও মানে ভাবি থাকে যে ইম'চনেলি ইনভেষ্টেড হৈ আছে। কিন্তু ইম'চনেলি কেতিয়াও ইনভেষ্টেড নহ'ব বন্ধুসকল। ইম'চনেলি ইনভেষ্টেড হৈ থাকিলে আপোনালোকে লাভ কেতিয়াও কৰিব নোৱাৰিব ষ্টক মাৰ্কেটত। আপোনালোকে এইটো মনত ৰাখিব। তো বন্ধুসকল, 3 নম্বৰ মিষ্টেকটো হ'ল এইটো। আৰু 4 নম্বৰ মিষ্টেকটো আপোনালোকে চাওঁ যে বাইং বেছড অন ৰিকমেণ্ডেশ্যন। তো বন্ধুসকল, মই সদায় কৈ থাকোঁ যে, মই মোৰ নিজৰ ভিডিঅ'টো কৈ থাকোঁ যে মই নিজে যি বস্তু আপোনালোকক কওঁ যে সেই বস্তু আপোনালোকে ডাইৰেক্ট চকু মুজি মই কোৱাৰ পিছতে কিনি দিব নালাগে। কোনো বন্ধু হওক, ক'ৰবাত হোৱাটছএপত বা ইউটিউবতে চাওক, আপোনালোকে হয় মোৰ ভিডিঅ'ৰ হেল্প ল'ব পাৰে, কিন্তু আপোনালোকে নিজেও ষ্টাডি কৰিব লাগিবই ষ্টক এটা কিনাৰ আগতে। তো কেনেকৈ ষ্টাডি কৰে, কেনেকৈ 7টা ষ্টেপ আছে আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই থৈ দিছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো থাকিব, গৈ পেলাই চাব পাৰে। তো বন্ধুসকল, মই ক'ব লগা কথাটো হ'ল কি, যে মই নিজেও আপোনালোকক কেতিয়াবা ষ্টক বাই কৰিবলৈ কওঁ, কিন্তু মই আপোনালোকক ডাইৰেক্টলি নকওঁ যে আপোনালোকে ডাইৰেক্টলি চকু মুজি ইনভেষ্ট কৰি দিয়ক। আপোনালোকক সদায় কওঁ যে তাৰে নিজে ইনভেষ্ট কৰাৰ আগতে নিজে ৰিচাৰ্জ কৰি লোৱাটো খুবেই জৰুৰী, কাৰণ পইচা আপোনালোকৰ। তো লাভ হ'লেও আপোনালোকৰ হ'ব, লছ হ'লেও আপোনালোকৰে লছ হ'ব। তো বন্ধুসকল, সেইটো কাৰণে কৈছোঁ যে কাৰো ৰিকমেণ্ডেশ্যনত বাই কেতিয়াও নকৰিব। আপোনালোকে যদি কাৰোবাৰ হেল্প ল'ব পাৰে যে এইটো ষ্টক ভালনে বেয়া, তো তাৰপিছত আকৌ নিজেও ৰিচাৰ্জ কৰি সদায় ল'ব। তো এইটো খুব ইম্পৰ্টেণ্ট টপিক হয় বন্ধুসকল। এইটো টপিক কেতিয়াও নাপাহৰিব যে কাৰো ৰিকমেণ্ডেশ্যনত আপোনালোকে বাই নকৰিব ষ্টক মাৰ্কেটত। নহ'লে আপোনালোকে
বহুত লছৰো সন্মুখীন হ'ব লাগিব পাৰে কেতিয়াবা কাৰণ সকলো মানুহেৰে আপোনাৰ ৰিস্ক টেকিং এবিলিটি বেলেগ থাকে কাৰণ ৰাকেশ যোনবালা ৰিস্ক টেকিং এবিলিটি বেলেগ বা মই যিবোৰ কওঁ মোৰ ৰিস্ক টেকিং এবিলিটি বেলেগ হয়তো মই 5,000 টকাৰ ৰিস্ক 5,000 টকাৰ লছৰ সন্মুখীন হ'লেও মই সহ্য কৰিব পাৰোঁ কিন্তু কিছুমান মানুহেতো 500 টকাৰ লছ হ'লেও সহ্য কৰিব নোৱাৰিব পাৰে তো তেনেকুৱা কথা তো নিজৰ ৰিস্ক চাই পেলাই আপোনালোকে ইনভেষ্ট কৰিব লাগে আৰু যোনটো 5 নম্বৰ যোনটো হয় সেইটো সকলোতকৈ মানে ডাঙৰ মিষ্টেক হয় এইটো চাব ইমুলেটিং এ ছাকচেছফুল ইনভেষ্টৰ্ছ পৰ্টফলিঅ' মই অকণমান আগতে ৰাকেশ যোনবালাৰ নাম কৈছিলোঁ আপোনালোকক আৰু এনেকুৱা বহুত আছে ৰাধা কিষাণ দামানী আছে বিজয় কেডিয়া আছে ৱাৰেন বাফেট আপোনালোকে নাম জানে তো বহুতে এনেকুৱা কি কৰে ছাকচেছফুল ইনভেষ্টৰৰ পৰ্টফলিঅ'বোৰ আজিকালি গুগলত এনেই এভেইলেবল হয় তো চাব পাৰে তো যদি ছাকচেছফুল সেই ইনভেষ্টৰে যদি কোনোবা এটা ষ্টকত ইনভেষ্ট কৰে তো আপোনালোকে তাত সেই বহুত বিগিনাৰ্ছে কি কৰে যে এইটো ষ্টক কিনিছে ৰাকেশ যোনবালা কৰ'ৰপতি হৈ গৈছে ষ্টক মাৰ্কেটৰ পৰা তো আমিও কিনি লওঁ তো তেনেকুৱা নহয় বন্ধুসকল মই অকণমান আগতে যিটো কৈছিলোঁ ৰিস্ক টেকিং এবিলিটি ৰাকেশ যোনবালাৰ হাতত 40,000 কোটি টকা আছে তো তেওঁ যদি আজি 50 কোটি টকা একদিনত যদি লছ কৰে তেওঁৰ কোনো ফৰক নপৰে কিন্তু আপুনি মই আজি 5,000 টকাও লছ কৰোঁ আপোনাৰ মোৰ ফৰক পৰিব নে নাই আপোনালোকে নিজে ভাবিব তো বন্ধুসকল তেনেকৈ চকু মুজি কেতিয়াও ছাকচেছফুল ইনভেষ্টৰৰ পৰ্টফলিঅ' নকল কৰিব নালাগে সেইটো চবতকৈ ডাঙৰ হয় ভুল হয় কাৰণ তেওঁলোকৰ ৰিস্ক টেকিং এবিলিটি বেলেগ থাকে আমাৰ ৰিস্ক টেকিং এবিলিটি বেলেগ আমাৰ নৰ্মেল ইনভেষ্টৰ আমি কিমান ইনভেষ্ট কৰিম যে 2 লাখ 3 লাখ টকা তাতকৈতো ওপৰত ইনভেষ্ট নকৰোঁ তো সেইটো কাৰণে আমাৰ নিজৰ ৰিস্ক চাই পেলাই আমিহে ইনভেষ্ট কৰিব লাগে তো যাৰ কাৰণে খুবেই জৰুৰী যে নিজে আপোনালোকে ৰিচাৰ্জ কৰাটো খুবেই জৰুৰী নিজে ৰিচাৰ্জ কৰিব মই সদায় কৈ থাকোঁ আপোনালোকক মই মোৰ ভিডিঅ'ৰ হেল্প ল'ব পাৰে মই কিবা ষ্টকৰ বিষয়ে যদিও আপোনালোকক কওঁ তো সেই ষ্টকটো আপোনালোকে চাই পেলাই নিজেও ৰিচাৰ্জ কৰিব বেলেঞ্চ শ্বীট চেক কৰিব প্ৰমোটাৰৰ হোল্ডিং চেক কৰিব তো কোম্পানীৰ বিষয়ে কোম্পানীৰ ৱেবছাইটত যাই পেলাই কোম্পানীৰ বিষয়ে চেক কৰিব যে কোম্পানীটো কি কাম কৰি আছে কোম্পানী ফিউচাৰত কেনেকুৱা প্ৰজেক্ট হাতত লৈছে তো এইবোৰ বস্তু আপোনালোকে নিজে চেক কৰিব লাগে তেতিয়াই আপোনালোকে এটা ছাকচেছফুল ইনভেষ্টৰ বনিব পাৰিব আৰু ট্ৰেডিং কেতিয়াও নকৰিব বন্ধুসকল শ্বৰ্ট টাৰ্ম ট্ৰেডিং হওক মিড টাৰ্ম ট্ৰেডিং হওক ইণ্ট্ৰাডে ট্ৰেডিং হওক এইবোৰ খুব বেয়া বস্তু আপোনালোকে সদায় ইনভেষ্টমেণ্টৰ ফালে যাব যিটো সদায় ৰাইট হয় তো আৰু ইনভেষ্ট কৰিলে আপোনালোকে কম্পাউণ্ডিঙৰো ফাইদা পাব তো কম্পাউণ্ডিং কি হয় আপোনাৰ বোনাছ ডিভিডেণ্টৰ ফাইদা যেতিয়া লং টাৰ্মৰ কাৰণে কিবা এটা ষ্টকত ভাল ষ্টক এটাত হোল্ড কৰি থাকিব তেতিয়া আপোনালোকে এইটো বস্তু গম পাব তো আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে যদি হেল্পফুল হৈছে এটা লাইক কৰি দিব আপোনালোকে লাইক কৰিলে মই এনকাৰেজমেণ্ট পাওঁ আৰু নতুন ভিডিঅ' বনাবৰ কাৰণে সাহস পাওঁ তো বন্ধুসকল আজিলৈকে আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেতিয়ালৈকে বাই বাই